হেল্ল' এভৰিৱান। তো মই ফাইনেলি আহি পাইছিলোঁ আমাৰ উত্তৰ গুৱাহাটী যোনখন নতুনকৈ বনাইছে তাৰ কাৰণে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। তো গৈ আছোঁ এতিয়া উবেৰত। তো যাম মই আজি নতুনকৈ মানে অ'পেন কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু। তো চাই থাকক গাইজ, আজি ভিডিঅ'টো ভাল লাগিব চাই কিনে। তো এনজয় কৰক অলপ চিনেমেটিক পিছত। হেল্ল' এভৰিৱান। তো মই ফাইনেলি আহি পাইছিলোঁ আমাৰ উত্তৰ গুৱাহাটী যোনখন নতুনকৈ বনাইছে, যোনখন ব্ৰিজ অহা নাছিলোঁ। তো ৰিচেণ্টলি মানে এইখন আমাৰ যিহেতু ইয়াতে মানে সেই কৰিলে নৰ্থ গুৱাহাটী যাবৰ কাৰণে সুবিধা বনাই দিছে। তো মই ফাইনেলি আহিলোঁ। তো চাব পাৰে আজি বহুত মানে ভাল লাগিছে। তো বিশেষকৈ মানে এই দলংখন মানে মই মানে ডিজাইনটো মেইনলি আমাৰ ফৰেন যোনবিলাক মানে কাউণ্ট্ৰি আছে তাত মানে এনেকুৱা ডিজাইনটো দেখা পায়, এনেকুৱাকৈ মানে এইটো ডিজাইন। তো মই ইয়াতে আহি কিনে গুৱাহাটীত তো সেইকাৰণে আহিলোঁ। তো চাব পাৰে গাইজ, কি মজা লাগিছে, কি বহুত ধুনীয়া ভিউ। আৰু আপোনালোকক মই দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড। আৰু মোৰ পিছফালে চাওক, এইটো আমাৰ মহাবাহু আমাৰ ব্ৰহ্মপুত্ৰ নদী, ইমান ধুনীয়া। আৰু আহিছোঁ ইয়াতে সকলোৱে ফটো উঠি আছে, তো ময়ো আহিছোঁ। তো গাইজ চাওক আৰু কি ধুনীয়া লাগিছে ৱেডাৰটো। তো মই আপোনাক অলপ লোকেশ্যনটো দেখাই দিওঁ বাৰু, বেক কেমেৰা কৰোঁ। ক'ত বেহে ইয়াতে ইভিনিং টাইমত সকলোবোৰ আহে, ধুনীয়াকৈ সময় কটায়। চাওক ফটো উঠি আছে, সকলোৱে নিজৰ নিজৰ বাহন লৈ আহিছে। আমি আজি গুৱাহাটীত আহিছোঁ। তো ইয়াতে মানে আপোনাৰ ঘূৰিব ভাবিছিলোঁ আৰু কিবা কিবি চাম, কিন্তু সময়বিলাক গুচি যায়গৈ। মানে ভাবোঁ যে 10টামান জেগা চাম আৰু একদিন গুৱাহাটী আহিলে, কিন্তু মানে টাইম নিমিলে। বৰষুণটো আজি বতৰটো অলপ বেয়া আছে। আমি এতিয়া ফেঞ্চিত যাম। ফেঞ্চিত চবে এটা এটা পেন কিনিম গাইজ। তো মানে আমি ফেঞ্চিত যাম এতিয়া। ফেঞ্চিত যাই আছোঁ খোজকাঢ়ি, কাৰণ উবেৰ এখন চাইছিলোঁ তাতে বহুত দাম কৈছে গাইজ, ইমান বেছি মানে সেইটো মানে লাগাতকৈ বেছি কৈছে আৰু। তো মানে আমি এতিয়া খোজকাঢ়িয়ে যাম। তো গাইজ চাব পাৰে লাইটিংটো কৰাৰ কাৰণে আমাৰ মুখখন ভাল দেখা হৈছে। তো মই আহিছিলোঁ আজি যিহেতু ভিডিঅ'টো বনালোঁ আৰু বহুতখিনি দেখাব আছে আপোনালোকে, কিন্তু ষ্টে কণ্টিনিউ গাইজ। গাইজ ইলেক্ট্ৰিক বাছত আমি যাই আছোঁ এতিয়া। ইলেক্ট্ৰিক বাছত যাই আছোঁ ফেঞ্চিক লাগি গাইজ। তো আহিলোঁ আমি কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ পৰা। তো এতিয়া আমি গৈ আছোঁ। এইটো কি কেমেৰা চাওকচোন, চব দেখা পায়। আমাৰ পুৰাই চলি আছে গাড়ী। বিৰাট ট্ৰেফিক আজি, বিৰাট ট্ৰেফিক। হেল্ল' এভৰিৱান। তো বৰ্তমান মই আছোঁ আপোনাৰ ফেঞ্চিত। তো টাইম হৈছে এতিয়া 7:21। এক্সপ্ল'ৰ কৰোঁ ফেঞ্চিখন। তো এইবিলাক আপোনাৰ ইয়াৰিংছ 50-50কৈ দি আছে ছোৱালীবিলাকৰ। মই দাদা সুধোঁ, দাদা ইয়াৰিংবিলাকৰ কিমান দাম? 100 আছে, 50 আছে। 100 to 50। তো চাম আমি আজি, কিবা এটা ল'ব লাগিব। তো আপোনালোকক দেখাই আছোঁ আজি বাজাৰখন, মই ফেঞ্চিখন। এয়া চাওক গাইজ, ৰাতিৰ ফেঞ্চিখন এনেকুৱা হয়। আৰু ইফালেতো যাবই আছে, তো সিফালে যাম আৰু। তো চাই থাকিব। আৰু এইকেইটা চাওকচোন, ইয়াতে মানে এনেকুৱা মানে কাঢ়া ধোৱা লাগে আৰু মানে 100 টকা মানে। তো গাইজ আমি এতিয়া ইয়াতে নাইকিৰ মোজা লৈ ল'লোঁ, বহুত এক্সপেঞ্চিভ হয়, 100 টকা। তো গাইজ চাব পাৰে, চাওক গাইজ চব 10 টকাকৈ। মই এইটোৱে লৈছোঁ, মানে এইটোৱে মোৰ ভাল লাগিছে। মানে 10-20 টকা আৰু সৰু সৰু বস্তুবিলাক চব 10-20। কিন্তু এই ডাঙৰবিলাক চাগে অলপ বেছি হ'ব, 20-30-40 মান হ'ব। কিন্তু বেছিভাগ মানে এইবিলাক যে এনেকৈ যে আছে শ্বপিং কৰি, এইখিনি লাইনৰ চব 10 টকা 20 টকা। এইবিলাক প্ৰডাক্ট ঘৰুৱা সামগ্ৰী বা সৰু সৰু চাবি ৰিং বা এনেকুৱা। এইটো যেনেকৈ মই ল'লোঁ গাইজ, এইটো হ'ল আপোনাৰ বগৰীৰ আচাৰ, এনেকৈ বিক্ৰী কৰি আছে দাদাই। তো আমি বৰষুণ, মস্ত ডাঙৰ বৰষুণ। আমি ফেঞ্চিৰ পৰা ওলাই অহাৰ লগে লগে ৰখি আছোঁ গাইজ। তো চাব পাৰে যে বহিছোঁ অলপমান, বিৰাট ডাঙৰকৈ বৰষুণ আহিছে। মাই গড, পানী পৰি কি হৈ গ'ল? কেমেৰাটো ব্লাৰ বা পঢ়লোঁ। নাইট
খান পাইছোঁ গাইজ, তো চাব পাৰে বাহিৰত বম বৰষুণ। যেতিয়া আপুনি মানে গম পাব যে আপোনাৰ আৰু অলপ সময়ৰ পিছত আপুনি মানে একদম গৰু ভিজা দিব, মানে বান্দৰ ভিজা দিব। কি বৰষুণ চাওক গাইজ, বয়া জিকলো। অ' মাই গড, পাগল। তো আজি মানে ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। মানে ৰাতিও হৈ গ'ল, তো এতিয়া মানে গৈ আছোঁ যিহেতু, চ' মানে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। বাকী এটা আৰু ভিডিঅ' যাব কালি, মই সেইটো কালি আপলোড কৰিম।